যুদ্ধ য'ত অসমীয়া জাতিয়ে একত্ৰিত হৈ লাচিত বৰফুকনৰ নেতৃত্বত মোগলক প্ৰতিৰোধ কৰিছিলে। সেই জাতি য'ত অসমীয়া জাতিৰ বেষ্ট অফ দ্য বেষ্ট কোৱালিটিজ, দুৰ্দান্ত সাহস আৰু বাই এনি মিনছ যে আমি জয়ী হ'বই লাগিব, যিমান বৃহৎ মোগল সৈন্য বাহিনী নাথাকক লাগিলে, যিটো মনৰ দৃঢ়তা, যিটো সাহস আৰু যিটো দেশ প্ৰেম, যিটো নিস্বাৰ্থ দেশ প্ৰেম, যিটো আজিৰ দিনত আমি কল্পনা কৰিব নোৱাৰোঁ। সেই সময়ত ব্যক্তিগত স্বাৰ্থ বুলি শব্দ এটাই নাছিল, ইণ্ডিভিজুৱেলিজম বুলি শব্দ এটাই নাছিল। কি আছিল? সমূহীয়া প্ৰচেষ্টা, দেশৰ প্ৰতি আনুগত্য, জাতিৰ প্ৰতি আনুগত্য। কোনোবাই যদি এলাহ কৰিছিল তেখেতে লগে লগে শাস্তি পাইছিল। আৰু চক্ৰধৰ সিংহই নিজে আহি সৈন্যক ট্ৰেইন আপ কৰিছিলে। সেই পৰিৱেশটো ভাবকচোন। For 4 years the whole nation acted like one man, এখন ৰাষ্ট্ৰ, এটা কণ্ঠ, লাচিত বৰফুকনৰ কণ্ঠ, য'ত ৰজাই সকলো ক্ষমতা লাচিত বৰফুকনক দিছিলে। মাত্ৰ 9 বছৰ, যাৰ কাৰণে ৰামসিংহই ক'ব পাৰিছিল, ধন্য এই দেশ, ধন্য ৰজা, ধন্য প্ৰজা। এনে এখন দেশ য'ত মই নিজে আহিও এটা দুৰ্বলতা বিচাৰি নাপালোঁ। তাৰ পৰা মাত্ৰ 8-9টা বছৰ পাৰ হওঁতে সি এনেকুৱা ইমান ডাঙৰ কাৰণ ওলালে, যি অন্ধকাৰ এটা সময় য'ত ইমান ৰজা ৰাজকোঁৱৰ হত্যা কৰিলে, কুঁৱৰী হত্যা কৰিলে, ইমান অৰাজকতা আহিলে যে নিজে ৰজা হ'বৰ বাবে সকলোকে ঘূণীয়াও কৰিলে, যিখিনি আমি এতিয়া নাটকতো দেখিম। যেনেকৈ দুৱৰা ছাৰে কৈছিলে নেকি যে বহু আৰু ফেক্টৰ আছে, আজিলৈকে আমি কিন্তু সেই ফেক্টৰখিনি উদ্ঘাটন কৰিবলৈ যোৱা নাই। কিন্তু সময় আহি পৰিছে যে লালু ফুলাই ইমান অত্যাচাৰী আছিলেনে, দেৱেৰা বৰবৰুৱাই ইমান অত্যাচাৰী আছিলেনে, নে ল'ৰা ৰজাই অকল অত্যাচাৰী আছিলে? কি হৈছিলে সেই সময়ত? আমি যদি সূৰ্য কুমাৰ ভূঞাৰ তুংখুমীয়া বুৰঞ্জীখন চাওঁ, তাত লিখা আছে যে ধৰ্মীয় যিটো শক্তি, সেইটোৱে শাসন ব্যৱস্থাত কেনেকুৱা প্ৰাধান্য লাভ কৰিছিলে, যে ৰিলিজিয়াছ ফেক্টৰ্ছবিলাকে শাসন ব্যৱস্থাত কি ধৰণে ক্ষমতা লগাইছিলে বা কেনেকুৱা প্ৰভাৱ পেলাইছিলে, যিটো আজি হৈ আছে, বৰ্তমান সময়ত যিটো হৈ আছে। শাসন ব্যৱস্থা এটা বেলেগ বস্তু আৰু ধৰ্ম এটা বেলেগ বস্তু। এটা জাতি বা দেশ আগবাঢ়িবলৈ ধৰ্ম যদি আগলৈ আহে, তেতিয়া আমি 1000 বছৰ পিছলৈহে যাবগৈলগীয়া হয়। তাৰ চাওকচোন, 9 বছৰৰ ভিতৰত যিখিনি হ'ল, আপোনালোকে যদি ভুৱন চন্দ্ৰ সন্দিকৈ আদি কৰি লেখকসকলৰ আৰ্টিকল পঢ়ে, তাত লিখা আছে যে দক্ষিণ পটীয়া গাঁঠি হাজৰিকা, দক্ষিণ পটীয়া দেৱেৰা বৰবৰা, দক্ষিণ পটীয়া লালু ফুলা বৰফুকন, যিখিনি গদাপানীয়ে অনাই বনাই ফুৰোতে সত্ৰত কি হৈছিলে তেওঁলোকে দেখিছিলে। সত্ৰৰ পৰাই জন্ম হৈছিলে বৰবৰুৱা, বৰা, হাজৰিকা। ইমানেই দুৰ্নীতি আছিলে, গোটেই ধন সোণ সকলো তেওঁলোকৰে আছিলে। সেইখিনি গদাপানীয়ে নিজে ৰজা হোৱাৰ আগতেই দেখি আহিছিলে। হয়তো ফুৰায়ো তেওঁ সেইখিনি দেখাইছিলেই বুলি আমি ক'ব পাৰোঁ। আৰু যেতিয়া জয়মতী 1680 চন, ভাবকচোন, শৰাইঘাটৰ যুদ্ধৰ পৰা 8-9 বছৰ মাত্ৰ, তেতিয়াহ'লে আমি কিমান ষ্টাডি কৰিব লাগিব। এতিয়াও বোলে ইমানেই সাঁচিপতীয়া পুথি আছে য'ত ৰাজবুৰঞ্জীৰ মাত্ৰ 4খন অনুবাদ হৈছে, আৰু কত বাকী আছে, আৰু কত তথ্য ওলাবলৈ বাকী আছে। যেতিয়া জয়মতী নায়িকা হৈ গ'ল আৰু গদাপানীয়ে গৈ কলিয়াবৰ পালেগৈ, ভিনিয়েক বন্দৰ বৰফুকনৰ ওচৰ
তাৰপিছত সকলো দা ডাঙৰীয়াই চিন্তা কৰিলে দেশখন ৰক্ষা কৰিব লাগিব তেতিয়া যেতিয়া তেখেতক নাৱত লৈ আহিছে তেতিয়া দক্ষিণপাট সত্ৰৰ গোসাঁই আগবাঢ়ি গৈছে গৈ পেলাই কৈছেগৈ আগবাঢ়ি গৈ ভেটি পেলাই কৈছে বৰফুকন তয়ো মোৰ শিষ্য লৰা ৰজাও মোৰ শিষ্য এতেকে মই ৰজা তোক মই ভিক্ষা মাগিছোঁ মোকেই ৰজা হৈ থাকিবলৈ দে ৰাজত্ব মই ৰজা হৈ থাকোঁ গদাপানী ৰজা বনাবলৈ চেষ্টা নকৰিবি তেতিয়া তেখেতে উত্তৰ দিছে ইয়াতে আপোনাৰ ক'বলৈ গ'লে আপুনি টাইম মূল্যবোধ বুলি ক'ব পাৰিব তেখেতে ক'লে এয়া মোৰ অকলশৰীয়া সিদ্ধান্ত নহয় সকলো দা ডাঙৰীয়াই মিলি দেশখন বচাবৰ বাবে ৰক্ষা কৰিবৰ বাবে গদাপানীক ৰজা হোৱাটো বিচাৰিছে তেতিয়া সত্ৰৰ গোসাঁইৰ বৰ খং উঠিল তেওঁ ক'লে তোক মই হাও দিছোঁ তোৰ পৰিয়ালৰ মানুহ কেতিয়াও আৰু বৰফুকন হ'ব নোৱাৰিব তেখেতে যদি সেই হাওলে ভয় কৰিলেহেঁতেন আহোমৰ ৰাজত্ব 400 বছৰেই হ'লহেঁতেন তেখেতে ওলোটাই ক'লে আপোনাকো হাও দিছোঁ আপোনাৰ পৰিয়ালৰ মানুহ আকৌ সত্ৰৰ গোসাঁই হ'ব নোৱাৰিব গতিকে সেইবিলাক বস্তু এতিয়া মই ফিল কৰোঁ আগন্তুক বছৰটোৰ ভিতৰত এবছৰ এক্সেক্টলি আছে এনেকুৱা নাট্যকাৰ আমাৰ ওলাব লাগে আমি সেই চিনবোৰ দেখাব লাগে আচল কথাবিলাক আচল তথ্যবিলাক ওলাব লাগে তেতিয়াহে মানুহে যিটো মানে তাৰ পৰা যিটো শিক্ষা আমি ল'ব লাগে প্ৰকৃত শিক্ষা সেই শিক্ষাটো আমি ল'ব পাৰিম আৰু নাট্যকাৰৰ প্ৰয়োজন আৰু প্ৰত্যেককে অনুৰোধ কৰিছোঁ আপোনালোকে অলপ হ'লেও পঢ়ক 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 তেতিয়াহে শিপাডালত সাৰ পানী দিব পাৰিব আৰু জাতিটো এটা স্থিৰতালৈ আহিব জাতিটো শক্তিশালী হ'ব ইয়াকে কৈ মই শুভ উদ্বোধন এখন সুন্দৰ নাট জয়মতী ত্যাগৰ এটি নাম ৰাজীৱ লোচন বৰাৰ দ্বাৰা পৰিচালিত আৰু মাইথন গাঁৱৰ ৰাইজৰ দ্বাৰা মহিলাৰ দ্বাৰা কণ কণ শিশুৰ দ্বাৰা এক্টিঙৰ দ্বাৰা যিখন নাট মঞ্চস্থ হ'ব সেই নাটৰ শুভ উদ্বোধনী কৰিছোঁ বুলি ঘোষণা কৰিছোঁ ধন্যবাদ